নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে কুশলে আছে। মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ গৈ আছোঁ যে আপোনালোকে যিটো মহিলা সমিতিৰ 10,000 টকা সোমোৱাৰ কথা আছিল, সেইটো কেনেকৈ আপোনালোকে চেক কৰিব, লিষ্টত আপোনালোকৰ নাম আছেনে নাই সেইটো কেনেকৈ আপোনালোকে চেক কৰিব, সেইটোৰ বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু সেইটোৰ বাবে প্ৰথমতে আপোনালোকক যাবলৈ লাগিব আপোনালোকৰ গুগলত অথবা আপোনালোকৰ ক্ৰম ব্ৰাউজাৰত। ইয়াতে গৈ পেলাই আপোনালোকক চাৰ্চ কৰিব লাগিব MMUA, এইটোৰ তলত আহি আছে নামটো। ইয়াতে আপোনালোকক ক্লিক কৰিব লাগিব আৰু ইয়াতে আহি পেলাই প্ৰথম যিটো আপোনালোকৰ ৱেবছাইট এইটোত আপোনালোকক ক্লিক কৰিব লাগিব। আৰু ইয়াতে আহিলে প্ৰথম আপোনালোকৰ এনেকৈ নাহিব পাৰে, প্ৰথম আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট হোম পেজত আহিব পাৰে। ঠিক এইদৰে আপোনালোকক দেখুৱাব পাৰে প্ৰথমতে। যদি আপোনালোকৰ এইদৰে আহে তেতিয়াহ'লে আপোনালোকে 3 ডটটোত ক্লিক কৰি ইয়াতে ক্লিক কৰি এনালিটিক্সত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিলে আপোনাক ইয়াতে গোটেইখিনি ডিষ্ট্ৰিক্ট আহি যাব। গোটেইখিনি ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকক আহি যাব। যিহেতু এতিয়ালৈকে আপোনাৰ নামখিনি ডিক্লেয়াৰ কৰা হোৱা নাই, সেইবাবে নামখিনি আপোনালোকে চাব নোৱাৰিব। ইয়াতে কোনটো ডিষ্ট্ৰিক্টৰ কিমানটা ফৰ্ম কালেক্টেড হৈছে, কিমানটা ফৰ্ম এপ্ৰুভ হৈছে, সেইখিনি গোটেইখিনি দিয়া থাকিব। ঠিক যেনেকৈ বালাজীৰ আপোনাৰ 4,06,042টা আপোনাৰ ইয়াতে আপোনাৰ ফৰ্ম কালেক্টেড হৈছিলে, তাৰে পৰা ফৰ্ম এপ্ৰুভ হৈছে আপোনালোকৰ 4,14,056টা। ঠিক সেনেকৈ বাক্সা ডিষ্ট্ৰিক্টৰ আছে, বৰপেটা, গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্ট যেইটা ডিষ্ট্ৰিক্ট আছে 35টা ডিষ্ট্ৰিক্টৰ গোটেইখিনিত কিমানটা কি হৈছিল গোটেইখিনি আপোনালোকক ফৰ্ম কালেক্টেড কিমান হৈছে, এপ্ৰুভ কিমান হৈছে গোটেইখিনি দেখুৱাই দিয়া হ'ব। আৰু আপোনালোকৰ গোটেইখিনি নাম চাম চাবলৈ হ'লে 1 তাৰিখৰ পৰা আপোনালোকক ইয়াত গোটেইখিনি ডিক্লেয়াৰ কৰি দিব। ঠিক এনেকৈ ইয়াতে চাব পাৰিব। আৰু যদি আপোনালোকে ইয়াত আপোনালোকৰ ব্লক অনুযায়ী চাব বিচাৰে, এই যিটো ভিউ লেক ৱাইজ লিখা আছে এইটোত আপোনালোকক ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কোনটো ব্লকত কিমান কি আছে গোটেইখিনি দেখুৱাই দিব। ঠিক আছে।